অসমীয়া বন্ধু বান্ধৱীসকল, মই শেৱালী শেৱালীজ কিটচেনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই আপোনালোকলৈ লৈ আহিছোঁ ধুনীয়া মছলা ফিছৰ ৰেচিপি। একদম বনাবলৈ একেবাৰে সহজ আৰু খাবলৈ একেবাৰে টেষ্টি। আৰু গ্ৰেভিখন দেখিছেনে কেনেকুৱা হৈছে? আহকচোন আমি ৰেচিপিটো কেনেকৈ বনাওঁ চাই লওঁ। ৰেচিপিটোৰ কাৰণে আমি প্ৰথমতে লৈছোঁ ইয়াত 4 টুকুৰ ভকুৱা মাছ লৈছোঁ আজি। আৰু মাছখিনি মই আধা ঘণ্টামান আগতে নিমখ হালধি সানি থৈ দিছিলোঁ। আৰু এয়া লৈছোঁ কেইটামান গোটা জিৰা, এটা শুকান জলকীয়া, 4-5টামান জালুক লৈছোঁ, এটা মোটা ইলাচি লৈছোঁ, 2টা লং, 2টা সৰু ইলাচি, এটুকুৰা ডালচিনি আৰু এটা তেজপাত। আৰু লগতে লৈছোঁ মই ইয়াত 2টা বিলাহী লৈছোঁ। মই ইয়াত হাইব্ৰিড বিলাহীটো লৈছোঁ, বেছি টেঙা নাই। আপুনি যদি লোকেল বিলাহীটো লয় এটা ল'লেও হ'ব। আৰু ইয়াত কেইকলিমান নহৰু লৈছোঁ, এটুকুৰা সৰু আদা লৈছোঁ, এটা পিঁয়াজ, 4টা কেঁচা জলকীয়া লৈছোঁ, 2টা শুকান জলকীয়া লৈছোঁ। আৰু ইয়াত লৈছোঁ এচামুচ বগা সৰিয়হ, আপুনি ক'লা সৰিয়হ ল'লেও কথা নাই। কেইটামান জালুক লৈছোঁ আৰু আধা চামুচ গোটা জিৰা লৈছোঁ। এইখিনি আচলতে আমি পেষ্ট বনাওঁ। পিঁয়াজটো পেষ্ট নবনাওঁ, পিঁয়াজটো আমি সৰু সৰুকৈ কাটি লওঁ। বাকী যিমানখিনি মই বস্তু দেখাইছোঁ আপোনালোকক গোটেইখিনি পেষ্ট বনাই ল'ম। এতিয়া মই কাটি মেলি ৰেচিপিটো বনাবৰ কাৰণে একদম ৰেডি। পিঁয়াজটো কাটি ল'লোঁ সৰুকৈ আৰু এইখিনি পেষ্টখিনিও বনাই ল'লোঁ। লগতে লৈ লৈছোঁ সোৱাদ অনুসৰি নিমখ আৰু হালধি লৈছোঁ এচামুচ, আৰু ইয়াত লৈছোঁ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ এচামুচ লৈছোঁ। আৰু সৰিয়হৰ তেল লৈ ল'ম এতিয়া বনাবৰ কাৰণে। গেছৰ ফ্লেমটো অন কৰি কেৰাহীখন গৰম কৰি ল'লোঁ। আৰু এতিয়া আমি সৰিয়হৰ তেল দি দিম। তেলটো মাছখিনি ভাজিব পৰাকৈ দিলেই হ'ল। আপোনালোকে তেলটো নিজৰ হিচাপত দি দিব। আৰু এতিয়া আমি তেলটো গৰম হোৱাত মাছখিনি বহাই দিম। এয়া আমি মাছখিনি ৰংচোৱা হোৱালৈকে ভাজি ল'লোঁ। এতিয়া উঠাই লওঁ। এতিয়া এইখিনি তেলতে আমি গোটা মছলাখিনি দি দিম। জলকীয়াটো দুফাল কৰি দি দিছোঁ, তেজপাতটো দুফাল কৰি দি দিছোঁ। সেইখিনি অকণমান ভাজি ল'লোঁ। আৰু এতিয়া আমি ইয়াতে দি দিম পিঁয়াজখিনি। এইখিনি আমি ধুনীয়াকৈ ৰংচোৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ৰংচোৱা হোৱালৈকে আমি ভাজি ল'লোঁ। এতিয়া আমি পেষ্টখিনি দি দিম। ধুনীয়াকৈ মিলাই দিছোঁ। আৰু ইয়াতে আমি দি দিম সোৱাদ অনুসৰি নিমখ। আৰু হালধি গুড়িও দি দিম। এইখিনি আমি ধুনীয়াকৈ ভাজিব লাগিব কেঁচা গন্ধটো যোৱালৈকে। এতিয়া আমি মছলাখিনি 2 মিনিটমান এনেকৈ ভাজি ল'লোঁ। আৰু এতিয়া আমি ঢাকন মাৰি এইখিনি 5 মিনিটমান সময় ঢাকন মাৰি গেছটো ল' মিডিয়ামত থৈ দিম। এয়া 5 মিনিটমান হৈ গ'ল। আমি ঢাকনিখন গুচাই চাওঁ।
মছলাখিনি ধুনীয়াকৈ ভজা গৈছে। এতিয়া আমি কাশ্মীৰী লাল মিৰ্চ পাউডাৰখিনি এড কৰিম। এইটো সম্পূৰ্ণ অপচনেল হয়, আপুনি নিদিলে নিদিবও পাৰে। মই মাত্ৰ কালাৰৰ কাৰণে অকণমান দি দিছোঁ। আৰু এতিয়া আমি ইয়াতে পানী এড কৰিম। পানীটো মই মিক্সাৰ গ্ৰাইণ্ডাৰৰ জাৰটোকে ধুই লৈছোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ উতল আহিব দিম। আৰু জলটো ধুনীয়াকৈ উতল আহিলে এতিয়া আমি ইয়াতে মাছখিনি দি দিম। আৰু আমি 2 মিনিটৰ কাৰণে ঢাকনিখন লগাই দি গেছৰ ফ্লেমটো অকণমান মিডিয়াম কৰি দিম। এতিয়া আমি ঢাকনিখন গুচাই চাইছোঁ। ধুনীয়া হৈছে গ্ৰেভিটো একদম। আমি ইয়াতে একো পাউডাৰ মছলা ব্যৱহাৰ কৰা নাই, গোটেইখিনি ফ্ৰেছ মছলাই দিছোঁ, পিচিও দিছোঁ, গোটাকৈও দিছোঁ, গতিকে ফ্লেভাৰটো খুব ধুনীয়াকৈ আহিছে। আপুনি এইখিনি সময়ত কেঁচা ধনিয়া থাকিলে এড কৰিব পাৰে আৰু নকৰিলেও কথা নাই, কিয়নো মছলাৰ ধুনীয়া ফ্লেভাৰ ইয়াতে আহি গৈছে। আৰু আমাৰ মাছৰ ৰেচিপিটো একদম ৰেডি। এতিয়া আমি গেছৰ ফ্লেমটো বন্ধ কৰি দিম। এয়া আপোনালোকৰ কাৰণে ৰেডি হৈ গ'ল মছলা ফিছ কাৰীৰ ৰেচিপিটো। একেবাৰে গৰম গৰম। এতিয়া গৰম গৰম ভাতৰ লগত খাবলৈহে বাকী। খুব ধুনীয়া সুগন্ধ ওলাইছে, সঁচাকৈ খুব টেষ্টি হৈছে। আপুনি যদি আগতে এনেকৈ খোৱা নাই এবাৰ খাবচোন, আৰু খাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু ৰেচিপিটো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলত যদি আজি প্ৰথমবাৰৰ কাৰণে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষত থকা বেল আইকনটো দবাই দিব। তেতিয়াহে মই বনোৱা ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই যাব। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।